আজি আমাৰ ৰিজাল্ট দিছে গম পাইছা নাই কিহৰ এই আমি যে গ্ৰেড 4 যি পৰীক্ষা দিছিলো পিছে কি হ'ল ৰিজাল্ট ভালে হৈছে আৰু হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি সকলোৱে গমে পাইছে যে গ্ৰেড 4ৰ যিহেতু ৰিজাল্ট দিছে হয়নে গ্ৰেড 4 সকলোৰে ৰিজাল্ট দিছে সকলোৱে গম পাইছে হয়তো ৰিজাল্ট 11টা বজাৰ ৰিজাল্ট লগা আছিল যিহেতু ৰিজাল্ট যিসকলে ৰিজাল্ট পাইছে ভাল হৈছে কিজানি মোৰো ভাল হৈছে গতিকে কিন্তু মই এতিয়ালৈকে ঘৰৰ মানুহক কোৱা নাই যে আজি ৰিজাল্ট দিছে গতিকে ঘৰৰ মানুহ কেনেকুৱা ৰিয়েকশ্যন দিয়ে মই সেইটো দেখাওঁ আপোনালোকক কেনেকুৱা ৰিয়েকশ্যন দিয়ে মানে আজি আমাৰ ৰিজাল্ট দিছে গম পাইছা নাই কিহৰ এই আমি যে গ্ৰেড 4 যি পৰীক্ষা দিছিলো পিছে কি হ'ল ৰিজাল্ট ভালে হৈছে আৰু আমাৰ ৰিজাল্ট দিছে আজি তাকে চাকৰি পালো কুম্ভকৰ্ণটোৰ উদ্ধাৰ হোৱা নাই নেকি সেই 11টা বজাতে পৰীক্ষা ৰিজাল্ট দিলা চবে পৰীক্ষা ৰিজাল্ট ল'লা আমাৰ উদ্ধাৰ হোৱা নাই ঘুমি থাকিবা আহিছে ঘুমি থাকিলে হ'ব 12টা 1টা বজালৈকে ভালে উঠ ৰাতিপুৱালৈকে ঘুমি থাকিলে হ'ব